নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ষ্টাডি পইণ্টৰ পৰা স্বাগতম জনাইছোঁ তোমালোকক। এছএছ ছেকেণ্ড ইয়েৰৰ কেইটামান শ্বৰ্ট কুৱেশ্যন আনচাৰ এছামিছৰ চেপ্টাৰ নং 1ৰ তোমালোকে ভালদৰে চাবা আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা। শ্বৰ্ট কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন গোটেইকেইটা চাবা ভালদৰে। মোৰ 1 নম্বৰটো চাবা। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? 2017 আহিছিল এইটো। মোৰ মাতৃমুখ দৰ্শন পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। মোৰ মাতৃমুখ দৰ্শন পাঠটিৰ লিখক কোন? লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাৰ জন্ম কিমান চনত হৈছিল? 1866 চনত। উচ্চ শিক্ষাৰ বাবে বেজবৰুৱা ক'লৈ গৈছিল? কলিকতালৈ গৈছিল। বেজবৰুৱা ক'ৰ পৰা BA পাছ কৰিছিল? কলিকতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? উৰিষ্যা ৰাজ্যত। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল? সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল। 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগীত কোন আছিল? বেজবৰুৱাৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়াৰী। কোনটো পৰিয়ালত বেজবৰুৱাই বিবাহ পাতিছিল? বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালত। অসমীয়া চুটিগল্পৰ জনক কোন? লক্ষ্মীনাথ বেজবৰুৱা। 11 নম্বৰটো চাবা। বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। লিটিকাই। বেজবৰুৱাই লিখা উপাখ্যানখনৰ নাম কি? পদুম কোঁৱৰী। বাঁহী আলোচনী কোনে সম্পাদনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা। মাথোপত শব্দৰ অৰ্থ কি? কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। কিমান বছৰ ধৰি বেজবৰুৱাৰ মাতৃমুখ দৰ্শন হোৱা নাছিল? প্ৰায় 30-40 বছৰ ধৰি। কাৰ লগ লাগি বেজবৰুৱাই কাঠৰ কাৰবাৰ কৰিছিল? বন্ধু ভোলানাথ লগ লাগি। কিমান চনত বেজবৰুৱাই ৱাৰ্ড কোম্পানীত যোগদান কৰে? 1916 চনত। বেংগল নাগপুৰ ৰেল জংচন সম্বলপুৰৰ পৰা কিমান দূৰত্ব? 31 মাইল দূৰত্ব। জীৰ্ণি শীৰ্ণি ধীৰ্ণি শব্দৰ অৰ্থ কি? নিঃকিন অৱস্থা। মোৰ মৃগাই শীৰ্ষক প্ৰবন্ধটিৰ লিখক কোন? লক্ষ্মীনাথ বেজবৰুৱা। 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ চাবা। ইয়াতে দিয়া আছে। লক্ষ্মীনাথ বেজবৰুৱা কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়? জোনাকী আলোচনীৰ পাতত লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্ৰা সূচনা হয়। অসমীয়া পাঠক চুটিগল্পৰ সোৱাদ দিয়াৰ লগতে এই ধাৰণাটোৰ বাট মুকলি কৰে। সেয়েহে বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীক ভাল লগা 3টা কাৰণ উল্লেখ কৰা। লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীত ভাল লগা অনেক কাৰণৰ ভিতৰত 3টা হ'ল 3টা তোমালোকে চাইছা ক, খ, গ। লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জী নাটক কেইখন কি কি? তোমালোকে চোৱা ক, খ, গ 3টা। বেজবৰুৱাৰ জন্ম ক'ত
আৰু কিমান চনত হৈছিল? অবিভক্ত নগাঁও জিলাৰ আহুগুৰিত 1866 চনত বেজবৰুৱা দেৱৰ জন্ম হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাই ক'ত আৰু কিমান চনত সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? 1924 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত বেজবৰুৱাই সভাপতিত্ব কৰিছিল। 10 নম্বৰটো চাবা। বেজবৰুৱাৰ দ্বাৰা ৰচিত হাস্য ব্যংগ ৰচনা কেইখনৰ নাম লিখা। কৃপাৰ পাবৰ বৰুৱা কাকতৰ টোপোলা। 2 নম্বৰ কৃপাবৰ বৰুৱাৰ উভতনি, বৰুৱাৰ বোলনি আৰু বৰ বৰুৱাৰ বাবৰ বৰবৰণি। লক্ষ্মীনাথ বেজবৰুৱাই কি জীৱনমূলক গ্ৰন্থ ৰচনা কৰিছিল? ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ, শ্ৰী শ্ৰী শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ।